মই প্ৰথমতে আমুল তাজা এটা গাখীৰৰ পেকেট লৈছোঁ। আপোনালোকে পাউডাৰ গাখীৰ যি লয় ল'ব পাৰে। এতিয়া মই এটা চচ পাতি লৈছোঁ। পাউডাৰ গাখীৰখিনি খুলি লৈ মই প্ৰথমতে ইয়াত পানী দিম। পানীখিনি গৰম হোৱাত মই চেনিখিনি দি দিছোঁ আৰু লৰাই আছোঁ। জুই কমকৈ দিব গেছৰ। চেনিখিনি দেখিছেনে উতলি আছে। অকণমান আঠা হোৱালৈকে ৰ'ব, বৰ বেছি আঠা হোৱালেও নৰ'ব। আঠা নিচিনা হৈছে, এতিয়া মই পাউডাৰ গাখীৰ দি দিম। তাৰ পাছত পাউডাৰ গাখীৰখিনি দি দিব আৰু ভালকৈ লৰাই দিব, নহ'লে গোটা বান্ধি যাব। মই আপোনালোকক কমকৈ বনাই দেখাইছোঁ, আপোনালোকে সৰহকৈও বনাব পাৰে। ভালকৈ লৰাব। এয়া দেখিছেনে টান হৈ আহিছে। অকল দুটা বস্তুৱে এই ৰেচিপিটো বনাই চাবচোন। এতিয়া মই এই টিফিন বক্সটোত মই এনেকৈ দি দিছোঁ। তাৰ পাছত মই লুটিয়াই লৈ কাটি দিছোঁ। গাখীৰৰ বৰফি ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে, দোকানৰ নিচিনা। ইয়াত আপোনালোকে কাজু বাদামৰ পেষ্ট কৰি দিব পাৰে, কিন্তু দুটা বস্তুৱে বনাইছোঁ, গাখীৰ, চেনি আৰু পানী। এতিয়া অন্য এটা ৰেচিপি দেখাওঁ আহকচোন। মই চিকেন বনাবৰ কাৰণে এতিয়া কোমোৰা কাটি লৈছোঁ আৰু মই ইফালে আলু কাটি লৈছোঁ আৰু মছলা বেছি ব্যৱহাৰ কৰা নাই। পিঁয়াজ, নহৰু, জলকীয়া আৰু বিলাহী, আদা আৰু সকলোবোৰ দিছোঁ, কিন্তু মছলা বেছি মই দিয়া নাই। আৰু মাংসখিনি মই মেৰিনেট কৰি ল'লোঁ। এতিয়া মই তেল দিছোঁ, দিয়াৰ পাছত হালধি আৰু নিমখ দি দিছোঁ তেলতে, আৰু জলকীয়া আৰু পিঁয়াজ দিছোঁ। এতিয়া ভালকৈ লৰাই থাকিব। এয়া মোৰ মেৰিনেট কৰা মাংসখিনি। এতিয়া পিঁয়াজখিনি ৰঙা হৈছে আৰু এতিয়া মই মাংসখিনি অলপ অলপকৈ দি দিম। গোটেইখিনি মাংস একেলগে দিব নোৱাৰি, কম কমকৈ দি যাম। মাংসখিনি লৰাই থাকিব আৰু এয়া আধা সিজা হৈছে দেখিছে। এতিয়া মই ঢাকি দিম আৰু তাৰ পাছত ঢাকনখন মই আঁতৰাই অমিতা আৰু আলুখিনি দি দিছোঁ। ফ্ৰাই হওঁতেই বিলাহীখিনি দি দিব। বিলাহীখিনি কালাৰ উঠিবৰ কাৰণে দিছোঁ মই। এতিয়া মই দিম পানী। পানী মোৰ জোখ অনুসৰি দিছোঁ, বেছি নিদিওঁ, কাৰণ মই মাংসটো গ্ৰেভিয়ে কৰিম। গ্ৰেভি কৰিবৰ কাৰণে অলপ কম পানী দিলেই হ'ল। মাংসখিনি ঢাকি দিম, ঢাকি দিলে সোনকালে সিজে। এতিয়া আকৌ ঢাকনাখন খুলি মই চাম। এয়া দেখিছেনে মাংসখিনি ৰেডি হৈ গৈছে। মাংস হৈ গ'ল। এয়া দেখিছেনে ব্ৰইলাৰ মাংস ফ্ৰাই, ব্ৰইলাৰ চিকেন গ্ৰেভি, চাটনি, কেক, পুৰি ৰেডি। মনয়া তোমাৰে নামত বলিছে চোৱা দিশে তোমাৰে আকাশ।
ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই